Hey guys, কি খবৰ? আশা কৰো সকলো ভালে আছে আৰু মই অন্যটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো খুবেই ধুনীয়া এটা ৰেচিপি কলেৰে কেনেকেনো পুৰি বনাই তাকে চাম আপোনালোকে চাব প্ৰথমতে 6-7টা মান কল এনেকে মই এটা এটাকে গুছাই ধুনীয়াকৈ মানে চামুচ এখনেৰে মিহি মিহি কৰি লৈছো একেবাৰে ভাঙি চিঙি আৰু তাৰ পিছতে দি দিছো ইয়াত আটা আৰু আটাখিনি মই ধুনীয়াকৈ সানি 5 মিনিটৰ কাৰণে ধুনীয়াকৈ ঢাক মাৰি থৈ দিম আৰু তাৰ মাজতে আহি গ'ল ইহঁতেনো কি কৰি আছে মিজানক চাবলৈ আছে আমাৰ মিজানা আকৌ কেমেৰাটো দেখি লাজে লাগি গৈছে কাৰণ মই কিবা কিবি কৈ আছিলো চব নহয় কেতিয়াবা আৰু এফালে বাহিৰলৈ আহি দেখিলোঁ বাহঁতে পুৰা মাছ কেনাত ব্যস্ত কাৰণ যিহেতু এতিয়া বাৰিষা চিজন সৰু সৰু মাছবোৰ মানে বেপাৰীয়ে ঘৰে লৈ আনে সেইবাবে মাছ লৈ আছে আৰু আৰহানক মই ধুনীয়াকৈ চামুচ এটাত কল এডোখৰ লগাই দিছোঁ সি খাই ভাল পাইছে সেইকাৰণে মোক থেংক ইউ কৈ আছে দেখিছেনে ইমান মৰম লাগিছে তাক চাই পিনি আৰু যিহেতু 5 মিনিটমান হৈয়ে গ'ল সেইকাৰণে আহি গ'লোঁ আটাখিনি ধুনীয়াকৈ মানে লাডুকৈ ভাগ কৰি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ একদম সানি লৈছোঁ আৰু আপোনালোকে বনাই খাব বহুত ভাল লাগে মই ফাৰ্ষ্ট টাইম খাইছোঁ কিন্তু মোৰ বহুত ভাল লাগিছে আৰু মই ঘৰত বনাই খাম যিহেতু বায়ে শিকাই দিছে আৰু ইয়াত দেখিছে নহয় তাই গাখীৰ গৰম কৰি যে থয় তাৰ যিটো চামনি সেইটো এনেকৈ উঠাই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখি দিয়ে তাৰ পৰা ঘি বনাব আৰু ঘিখিনি মানে ঘৰত বনোৱা ঘি বহুত ভাল আৰু ইয়াত দেখিছে নহয় হাতী পানীটো মই মানে বাৰে বাৰে গৈ পিনি লৈ থাকোঁ আৰু এইফালে আহক এতিয়া চাওঁ আমি পুৰি বনোৱা প্ৰচেছটো এইফালে পুৰিখিনি লাডু কৰি হৈ গ'ল এতিয়া বায়ে বেলি আছে কাৰণ মই ভাজিম দুটা মানুহ হ'লে ভাল হয় আৰু যিহেতু আমি গৈছোঁ আৰু এনে থাকিনো কি কৰিম সেইকাৰণে ভাবিলোঁ অলপমান কিবা কিবি কৰোঁ আৰু এইফালে বায়ে বেলি দিছে মই পুৰা পুৰি আছোঁ আৰু পুৰিটো ইমান ধুনীয়াকৈ ফুলিছে মানে গাইজ কি ক'ম আৰু এয়া দেখিছে নহয় পুৰি এটা হৈয়ে গ'ল আৰু এয়া লাহে লাহেকৈ ভাজি আছোঁ আৰু যিকোনো বস্তুৱে হওক লগে ভাগে খালে ভাল লাগে সেইকাৰণে আৰু যিহেতু মই এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ সেইকাৰণে মোৰ বনায়ো খুব ভাল লাগিছে আৰু তাৰ মাজতে লৈ আনিলে মানে ভিনটিয়ে দৈৰ লগত পুৰি খাই হেনো মানে সিহঁতে প্ৰায় খায়ে আৰু ময়ো এতিয়া খাইছোঁ মোৰো ভাল লাগিছে আৰু এইফালে লৈ আনিছে ডাঙৰ ডাঙৰ গোলাপ জামুন এতিয়া দৈ আৰু পুৰি আৰু গোলাপ জামুন এইকেইটা বস্তু আমি খাম আৰু চবৰ কাৰণে মই ভাগকৈ উলিয়াই দিলোঁ আৰু এয়া চবে মিলি খাম আৰু এয়া পুৰিটো দেখিছে নহয় আৰু দৈৰ লগত খাবলৈ যে একদম কি কৈছে না গাইছে ইমান ভাল লাগিছে কি ক'ম আৰু